এই আধা কাপোৰ পিন্ধি পেলাই নাৰী উলিয়াৰ ৰিলছবিলাক বাদ দিয়ক। এই ৰিলছবিলাকে তাকে যদি ক'বলৈ যাওঁ যে বাইদেউ আজিকালি মোবাইলটো নিজৰ সন্তানক দিবলৈ ভয় লাগে ফেচবুকটো উলিয়াই, কাৰণ কোন তলতত দেখা হওঁ পেহলি বাৰ বুলি ওলাই যাব ধৰিব নোৱাৰিব, হয়নে নহয়? গতিকে শুনক, তেতিয়া যদি ক'বলৈ যায় এগৰাকীক যে আই আপোনাক কিন্তু দেখি বেয়া লাগিছে, আপুনি ইমান চুটি কাপোৰ পিন্ধি ৰিলছ বনাই, তেতিয়া তাৰ উত্তৰ এটাই দিয়ে, আমি ঠিকেই আছো, আপোনালোকৰ চাগে চাৱনি বেয়া। যিমান দিনলৈকে মহিলাসকলৰ এই উত্তৰটো হৈ থাকিব, সিমান দিনলৈকে নাৰী জাতিক মানুহে উপলিঙা কৰিয়েই থাকিব। সিমান দিনলৈকে অসমীয়া গাভৰুক মানুহে কৈয়ে থাকিব, এই আজিকালি ছোৱালী নাই দেই, আজিকালি ছোৱালী বৰ আমুক গ'ল তামুক গ'ল। আজিকালি ছোৱালী বুলি কয় বদনামত ভালখিনিও পৰে, কিন্তু থাকে প্ৰকৃততে বেয়াখিনি। গতিকে আশা কৰিম আমি অশ্লীলতাখিনি, নাৰীৰ দেহাৰ আৱৰণেই তেওঁৰ সৌন্দৰ্য, আমি সিমানতে সৌন্দৰ্য হৈ থাকোচোন। গতিকে অৰ্ধনগ্ন হৈ লাহে লাহে এদিন যে উলংগ নহ'ব তাৰো কোনো মানে নাই। গতিকে এই ক্ষেত্ৰতে আশা কৰিম যাতে এনেবিলাক অপ্ৰীতিকৰ পৰিৱেশৰ পৰা সকলো আঁতৰত থাকি এখন ভাল সমাজ গঠন কৰাত, এখন সুস্থ সমাজ গ্ৰহণ কৰাত যাতে সকলোৱে মনোনিৱেশ কৰে। গতিকে মোৰ মুখৰ অন্তে ওলোৱা কোনোবা শব্দ ধৰ্ম কাৰোবাক নিশ্চয় আঘাত কৰিছে, আপোনালোকে নিজৰে গা সৰুবা কিংকৰ বুলি ভাবি মাৰ্জনা কৰিব। সদৌ